সাঁথৰ দিব লাগিব এবাৰ আমাক বনাইছোঁ 2 নম্বৰ গতিকে আজি এইটো প্ৰমাণ পাইছোঁ যে আমি গোটেইখিনি ৰাইজ মিলি আমাৰ এই অঞ্চলৰ স্কুলবিলাকৰ কাৰণে আমি চেষ্টা কৰিব পাৰিম, ভাল কৰিব পাৰিম।
আমাৰ ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী আজি ইয়াত বহুত কিবা কিবি কৰি দেখুৱাইছে আগবাঢ়ি যায় তাৰ কাৰণেও আমি সময়ে সময়ে কাম কৰি গৈ থাকিব লাগিব তাৰে আজি এটা প্ৰমাণ আমি লৈছোঁ যে আমি চবেই গোটেই বন্ধু বান্ধৱীসকল আহিছে সকলোৰে এটা ইচ্ছা যে আমাৰ বিদ্যালয়বিলাক আমি কেনেকৈ ভাল কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ ভাল দেখুৱাব হয়তো তাৰ কাৰণে আমি বহুতখিনি কাম গতিকে মই আশা কৰিম যে এই অঞ্চলত যিমানবিলাক স্কুলত তেনেকুৱা উৎসৱ হ'ব গুণৰ উৎসৱ হ'ব পঢ়া খুব ভাল দেখুৱায় তাৰ কাৰণে আপোনালোকে পিতৃ মাতৃসকলে এতিয়াৰ পৰা যাতে ভালদৰে যত্ন লোৱা চাগে ইয়াৰ যি সাংস্কৃতিক যি কাৰ্যসূচী ইয়াক কি ধৰণে সুন্দৰভাৱে উপস্থাপন কৰিব পাৰি তেখেতৰ যি সুপৰিকল্পনা সেইকাৰণে চেতিয়া ছাৰক মই ধন্যবাদ এদিন সময়ত তামোল ছাৰক দাইচাজানৰ একেবাৰে কাষৰীয়া ক্লাষ্টাৰ আৰু তেওঁ বিভিন্ন সময়ত আপোনালোকৰ বিদ্যালয়বিলাক
ভালে আছে ভাল লাগিছে আমি ভাবিছিলোঁ আজি দুপাইচা বাগিচাৰ দৰমহা দিম দাইচা চাপ আপোনাৰ নাম বিদ্যাধৰ আছে ধন্যবাদ ছাৰ আপোনালোকে যথেষ্ট কষ্ট কৰিছে Thank you.